নমস্কাৰ এছে নিউজৰ দৰ্শকলৈ লৈ আহিছোঁ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। দৰ্শকসকলে এনেধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। দৰ্শকসকল, আজিৰ প্ৰথমটো খবৰ হৈছে এটা ডাঙৰ খবৰ। বুৰ্জ খালিফাৰ মহানায়ক শ্বেখ খালিফাৰ মৃত্যু আৰু সংযুক্ত আৰৱ আমেৰি ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি শ্বেখ খালিফা আৰু যাৰ সন্মানাৰ্থে নিৰ্মাণ কৰা হৈছিল আকাশচুম্বী বুৰ্জ খলিফা আৰু 2004ৰ পৰা আবু ধাবি শাসন কৰি আহিছিল শ্বেখ খালিফাই। 73 বছৰ বয়সত মৃত্যু শ্বেখ খালিফাৰ। দৰ্শকসকল, দীৰ্ঘদিন ধৰি অসুস্থতাত ভুগি আছিল ৰাষ্ট্ৰপতিগৰাকীয়ে আৰু তেওঁৰ সম্পূৰ্ণ নাম হৈছে শ্বেখ খালিফা বিন জায়েদ। দৰ্শকসকল, আজিৰ 2 নম্বৰ খবৰটো হৈছে ৰাজনৈতিক নেতাই হেলমেট পিন্ধাক লৈ মুখ খুলিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু হেলমেটক লৈ মন্ত্ৰী বিধায়কৰ লগত জেদ ধৰিব নালাগে, কোনোবা মৰে যদি মৰক, জেদ ধৰি কোনো লাভ নাই, এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আৰু নিজৰ মা দেউতা সন্তানৰ কথা ভাবক, গাড়ীৰ গতিবেগক লৈও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য। আৰু গড়লৈ যাতে সুশৰীৰে যাব পাৰে তাৰ বাবেই ব্যৱস্থা লোৱা হৈছে। দৰ্শকসকল, আজিৰ 3 নম্বৰ খবৰটো হৈছে এটা ডাঙৰ খবৰ। গুৱাহাটী সলাই পেলোৱাৰ পৰিকল্পনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু আকাশ চোৱাৰ মন আছে বুলি ক'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু ছিংগাপুৰ বেংককৰ দৰে ফেৰী টাৰ্মিনেল হ'ব গুৱাহাটীত। এই টাৰ্মিনেলৰ পৰা কামাখ্যালৈ যাব পাৰিব আপুনি আৰু জাহাজত উঠি ব্ৰহ্মপুত্ৰ পাৰ হৈ এলিভেটৰেৰে কামাখ্যা পাহাৰত উঠিব পাৰিব। আৰু নদীত এনে ব্যৱস্থা দেশৰ ভিতৰতে প্ৰথম বুলি ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু 6 মাহৰ ভিতৰত এই কাম সম্পন্ন কৰি দেখুৱাব অসম চৰকাৰে। আৰু 2024ৰ ভিতৰত গুৱাহাটী উত্তৰ গুৱাহাটীৰ দলং সম্পন্ন হ'ব। আৰু চকুৰ পলকতে নলবাৰীৰ পৰা ফাঁচী বজাৰ পাবহি এইখন দলংগাৰে। আৰু ৰংগিয়া দৰং তামোলপুৰ নলবাৰী গুৱাহাটীৰ পৰা আধা ঘণ্টাত গৈ পোৱাৰ ব্যৱস্থা কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু যাত্ৰী থাকিলে নিশা 12 বজাতো চলিব গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত ফেৰী। আৰু খানাপাৰাৰ পৰা বিমান বন্দৰলৈ হ'ব ৰ'পৱে ব্যৱস্থা।